নমস্কাৰ বাণী টক্সৰ অন্য এটা ভিডিঅ' এপিসোডলৈ মই নবদৰে আপোনালোক সকলোকে স্বাগতম জনাইছো। যদিহে চেনেলটোত প্ৰথম ভিজিট কৰিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লৈ অল নটিফিকেশন অন কৰি ল'ব আৰু যদি ভিডিঅ'টো চাই ভাল পায় প্লিজ ভিডিঅ'টো লাইক কৰি যাবলৈ সমুলি নাপাহৰিব। সো আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। 1972 চনৰ আগষ্ট মাহত জাৰ্মানীৰ মিউনিক চহৰত আৰম্ভ হৈছিল সামাৰ অলিম্পিক আৰু এই সামাৰ অলিম্পিকতে 11 জনকৈ ইজৰাইলী খেলুৱৈক হত্যা কৰিছিল পেলেষ্টাইনৰ সন্ত্ৰাসবাদীয়ে। আৰু ইয়াৰ পাছতে ইজৰাইলৰ ৰ এজেন্সি মাছাদ যিটো এজেন্সিক পৃথিৱীৰ সকলোতকৈ ভয়ানক এজেন্সি ৰূপে গণ্য কৰা হয়, এই এজেন্সিটোৱে পৃথিৱীৰ বিভিন্ন কোণত লুকাই থকা এই সন্ত্ৰাসবাদী সংস্থাটোৰ লগত জড়িত প্ৰত্যেকজন ব্যক্তিক বিচাৰি গুলিয়াই বা বোম দি হত্যা কৰিছিল। এই সকলোখিনি কাম কৰিবলৈ যাওঁতে ইজৰাইলৰ ৰ এজেন্সি মাছাদক সময়ৰ প্ৰয়োজন হৈছিল প্ৰায় 20 বছৰ। আপোনালোকে এই ভিডিঅ'টোত জানিব পাৰিব পেলেষ্টাইনৰ সন্ত্ৰাসবাদীয়ে কেনেকৈ 11 জন ইজৰাইলী খেলুৱৈক হত্যা কৰিব পাৰিছিল আৰু ইজৰাইলৰ ৰ এজেন্সি মাছাদে কেনেধৰণে প্ৰত্যেকজন ব্যক্তিক বিচাৰি পৃথিৱীৰ বিভিন্ন কোণৰ পৰা উলিয়াই আনি ইয়াৰ প্ৰতিশোধ লৈছিল। গতিকে ভিডিঅ'টো ইণ্টাৰেষ্টিং হয়, আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব, আপোনালোকে গোটেইখিনি কথা এই ভিডিঅ'টোত জানিব পাৰিব। 1972 চনৰ আগষ্ট মাহ আৰু সেইবাৰৰ সামাৰ অলিম্পিক হৈছিল জাৰ্মানীৰ মিউনিক চহৰত। সেইবাবে জাৰ্মানীৰ মিউনিক চহৰত পৃথিৱীৰ বিভিন্ন দেশৰ খেলুৱৈসকল গৈ জমা হৈছিল। পৃথিৱীৰ অন্য দেশৰ খেলুৱৈসকলৰ লগতে আছিল ইজৰাইলৰো 11 জনকৈ খেলুৱৈ। 5 ছেপ্টেম্বৰ 1972 চন সেই দিনটোত 8 জনকৈ পেলেষ্টাইনী সন্ত্ৰাসবাদীয়ে প্ৰৱেশ কৰিছিল সামাৰ অলিম্পিক কেম্পত আৰু সেই 8 জন সন্ত্ৰাসবাদী আছিল খেলুৱৈ ৰূপত। গতিকে কোনেও তেখেতসকলক সন্দেহ কৰা নাছিল আৰু অন্য দেশৰ খেলুৱৈসকলেও সেই 8 জন সন্ত্ৰাসবাদীক খেলুৱৈ বুলিয়েই ভাবিছিল আৰু সেই খেলুৱৈসকলেও তেখেতসকলক আগুৱাই যাবলৈ বা ভিতৰলৈ সোমাই যাবলৈ সহায় কৰিছিল। 8 জন সন্ত্ৰাসবাদী কেম্পাছৰ ভিতৰত প্ৰৱেশ কৰাৰ পিছত তেখেতসকলে গৈ ইজৰাইলৰ যি 11 জন খেলুৱৈ আছিল সেই 11 জন খেলুৱৈ বন্দী কৰে আৰু ইজৰাইলৰ খেলুৱৈসকলৰ মাজত প্ৰথম অৱস্থাত সন্ত্ৰাসবাদীসকলৰ কাজিয়া হৈছিল আৰু সেই কাজিয়াত সন্ত্ৰাসবাদী কেইজনে প্ৰথম 3 জন খেলুৱৈক গুলিয়াই হত্যা কৰে। সন্ত্ৰাসবাদী কেইজন অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত হৈ আহিছিল আৰু খেলুৱৈসকলৰ লগত কাজিয়া হওঁতে প্ৰথম 3 জন খেলুৱৈক গুলিয়াই হত্যা কৰিছিল। আৰু ইয়াৰ পিছতে সন্ত্ৰাসবাদী গোটটোৱে ইজৰাইল চৰকাৰক ডিমাণ্ড দিবলৈ আৰম্ভ কৰিলে। সেই সন্ত্ৰাসবাদী গোটটোৰ ডিমাণ্ড আছিলে যে ইজৰাইলত 236 জন তেখেতসকলৰ কয়দী বন্দী হৈ আছে আৰু সেই 236 জন কয়দীক বিনা চৰ্তৰে মুকলি কৰি দিব লাগে। আৰু ইজৰাইল চৰকাৰে সেই সন্ত্ৰাসবাদী কেইজনৰ ডিমাণ্ডটো মানি ল'বলৈ সম্পূৰ্ণৰূপে অমান্তি হ'ল আৰু ইজৰাইল চৰকাৰে জাৰ্মানী চৰকাৰক পাৰ্মিশ্যন বিচাৰিছিল যে ইজৰাইলৰ আৰ্মি বা ইজৰাইলৰ ৰ এজেন্সি জাৰ্মানীৰ ভিতৰত প্ৰৱেশ কৰিব পাৰে আৰু এই অপাৰেশ্যনটো ছাকচেছফুলি কমপ্লিট কৰিব পাৰে। ইজৰাইল চৰকাৰে জাৰ্মানী চৰকাৰক প্ৰতিশ্ৰুতি দিছিলে যে কোনো নিৰ্দোষী লোকৰ কোনো ক্ষয়ক্ষতি নহয়, কিন্তু জাৰ্মানী চৰকাৰে এই পাৰ্মিশ্যন নিদিলে। সন্ত্ৰাসবাদী সংস্থাটোৱেও বুজি পালে যে ইজৰাইল চৰকাৰে তেখেতসকলৰ ডিমাণ্ড মানি নলয়। গতিকে সন্ত্ৰাসবাদী সংগঠনটোৱে জাৰ্মান চৰকাৰক ডিমাণ্ড কৰিলে যে তেখেতসকলক এখন হেলিকপ্টাৰ লাগে আৰু সেই হেলিকপ্টাৰখনে তেখেতসকলক এৰিব এয়াৰপৰ্টত। আৰু সন্ত্ৰাসবাদী কেইজনে লগতে উল্লেখ কৰিলে যে যি 8 জন খেলুৱৈ বাচি আছিল সেই 8 জন খেলুৱৈক তেখেতসকলে বন্দী কৰি লৈ যাব। তেতিয়া জাৰ্মানী চৰকাৰে ভাবিলে এইটো এটা ভাল সুবিধা সন্ত্ৰাসবাদী কেইজনক ধ্বংস কৰাত আৰু জাৰ্মানী চৰকাৰে ঠায়ে ঠায়ে স্নেপাৰ বহুৱাই দিলে। হেলিকপ্টাৰ আহিল, সন্ত্ৰাসবাদী কেইজন উঠিল আৰু লগতে উঠিল সেই 8 জন খেলুৱৈ। হেলিকপ্টাৰখন আগুৱাবলৈ আৰম্ভ কৰিছিল, স্নাইপাৰে ফায়াৰিং কৰিবলৈ আৰম্ভ কৰিলে আৰু প্ৰত্যুত্তৰত সন্ত্ৰাসবাদী কেইজনেও ফায়াৰ কৰিবলৈ আৰম্ভ কৰিলে। 5 জন সন্ত্ৰাসবাদী হঠাতে নিহত হৈছিল আৰু 3 জন সন্ত্ৰাসবাদী বাচি আছিল। যেতিয়াই স্নাইপাৰে সন্ত্ৰাসবাদী কেইজনলৈ গোলাবৰ্ষণ কৰিবলৈ আৰম্ভ কৰিছিল, সন্ত্ৰাসবাদী কেইজনে খঙতে 8 জন বাচি থকা খেলুৱৈক গুলিয়াই হত্যা কৰিছিল। 5 জন সন্ত্ৰাসবাদী থিতাতে নিহত হৈছিল আৰু 3 জন সন্ত্ৰাসবাদীক জাৰ্মান চৰকাৰে গ্ৰেপ্তাৰ কৰিছিল। সেই সময়ত ইজৰাইল চৰকাৰ আৰু জনতাৰ মাজত খুব ক্ষোভ দেখিবলৈ পোৱা গৈছিল। ইজৰাইল গভৰ্ণমেণ্ট, ইজৰাইলৰ ৰ এজেন্সি মাছাদ আৰু ইজৰাইলৰ ডিফেন্স ছিষ্টেমৰ লগত সেই ৰাতিলৈ মিটিং হৈছিল। সেইদিনাই ফৰ্ম কৰা হৈছিল কমিটি এক্স আৰু এখন লিষ্ট তৈয়াৰ কৰা হৈছিল। সেই লিষ্টখনত আছিল সেইসকল ব্যক্তি যিসকল ব্যক্তি পেলেষ্টাইনৰ সন্ত্ৰাসবাদৰ লগত জড়িত বা সেইসকল ব্যক্তি যিসকল ব্যক্তিয়ে ইজৰাইলৰ 11 জন খেলুৱৈ মাৰিবলৈ যি মাষ্টাৰ প্লেন কৰিছিল সেই ব্যক্তিসকলৰ নাম
আৰু ইজৰাইলৰ ৰ এজেন্সি মাছাদক কোৱা হৈছিল যে পৃথিৱীৰ যি কোণতে এই ব্যক্তিসকল সোমাই থাকক বা পৃথিৱীৰ যোন কোণত এই ব্যক্তিসকল লুকাই থাকক তেখেতসকলক বিচাৰি উলিয়াই হত্যা কৰি আহা। আপোনালোকে জানেনে ইজৰাইলৰ ৰ এজেন্সি মাছাদৰ সদস্য হ'বলৈ হ'লে মাছাদৰ সদস্যসকলে এই দুটা কথা সদায় মনত ৰাখে। প্ৰথম কথাটো হ'ল মাছাদৰ সদস্য এজনে সদায় পাহৰি যায় যে তেখেতৰ ঘৰ পৰিয়াল আছে। যদি মাছাদৰ কোনো সদস্য অন্য ৰাষ্ট্ৰত ধৰা পৰে তেতিয়া ইজৰাইল চৰকাৰে কয় যে এই ব্যক্তিজনৰ লগত ইজৰাইল চৰকাৰৰ কোনো সম্পৰ্ক নাই। ইজৰাইলৰ জনতাক শান্ত কৰিবৰ বাবে ইজৰাইলৰ চৰকাৰে এই সিদ্ধান্তৰ বিষয়ে ইজৰাইলৰ জনতাকো জনাইছিল। বহুতো গোপন সূত্ৰৰ ফালৰ পৰা বহুকেইজন ব্যক্তিৰ এখন লিষ্ট তৈয়াৰ কৰা হ'ল, য'ত আছিল 20ৰ পৰা 35জনমান ব্যক্তি আৰু প্ৰত্যেকজন ব্যক্তিক আইডেণ্টিফাই কৰা হ'ল। জানিব পৰা গ'ল প্ৰত্যেকজন ব্যক্তি বা এই সন্ত্ৰাসবাদী সংগঠনটোৰ লগত জড়িত এইকেইজন ব্যক্তি পৃথিৱীৰ বিভিন্ন কোণত বিভিন্ন ৰাষ্ট্ৰত লুকাই আছে বা আণ্ডাৰগ্ৰাউণ্ড হৈ আছে। ইয়াৰ ঠিক এমাহৰ পিছতে মাছাদ এজেন্সিয়ে ৰোম চহৰত হত্যা কৰে ভেগজেটৰক। ভেগজেটৰক মৰা হৈছিল প্ৰত্যেকজন খেলুৱৈৰ নামত এটাকৈ গুলি। মুঠ 11টা গুলি মৰা হৈছিল ভেগজেটৰক হত্যা কৰিবৰ বাবে। আৰু ইয়াৰ দুমাহৰ পাছত অন্য এজন সদস্য মহম্মদ হানচাৰীক পোৱা গৈছিল পেৰিছ চহৰত। পেৰিছত তেখেত এটা হোটেল ৰুমত আছিল আৰু মহম্মদ হানচাৰীক হানি ট্ৰেপিং কৰি তেখেতৰ বিচনাৰ তলত বম ৰখা হৈছিল আৰু সেই বমটো কানেক্ট কৰা হৈছিল টেলিফোনৰ সহায়ত। আৰু সেই বমটো যেতিয়া ব্লাষ্ট হৈছিল মহম্মদ হানচাৰী গুৰুতৰভাৱে আহত হৈছিল আৰু ইয়াৰ এমাহৰ পিছত মহম্মদ হানচাৰীৰ মৃত্যু হৈছিল। 24 জানুৱাৰী 1973 চনত এই সন্ত্ৰাসবাদী সংগঠনৰ অন্য এজন সদস্য হুছেইন আল-বাছিৰক পোৱা গৈছিল নিগোছিয়া চহৰত আৰু হুছেইন আল-বাছিয়াৰ বিচনাৰ তলতো বম ৰখা হৈছিল আৰু বম ব্লাষ্ট হোৱাৰ লগে লগে তেখেতৰ মৃত্যু হৈছিল। এই সন্ত্ৰাসবাদী সংগঠনৰ অন্য এজন সদস্য বাছিক আল-কুবেছি এজন এডভোকেট আছিল। যদিও তেওঁ এজন এডভোকেট আছিল তেওঁ সম্পৰ্ক ৰক্ষা কৰিছিল এই সন্ত্ৰাসবাদী সংগঠনটোৰ লগত। বাছিক আল-কুবেছিক পোৱা গৈছিল পেৰিছ চহৰত আৰু তেওঁক হত্যা কৰিবলৈ মৰা হৈছিল 12টাকৈ গুলি। 11জন খেলুৱৈৰ নামত 11টা গুলি আৰু এটা গুলি আছিল ইজৰাইলৰ জনতা বা ইজৰাইলৰ চৰকাৰৰ ফালৰ পৰা। ইয়াৰ 3 দিনৰ পাছতে লেবাননত ইজৰাইলী সেনাই ৰেড দিয়ে আৰু ইয়াত ইউছুফ আলী নাজাৰ, কমৰ আজৱান আৰু কামৰান নাছাৰ এই 3জন পেলেষ্টাইনী সন্ত্ৰাসবাদীক গুলিয়াই হত্যা কৰে। 28 জুন 1973 চনৰ অন্য এজন সন্ত্ৰাসবাদী সদস্য বদিয়াক হত্যা কৰে। 23 জুলাই 1982 চনত অন্য এজন সদস্য ফদলদানিক মাছাদ এজেন্সিয়ে গুলিয়াই হত্যা কৰে। ইজৰাইলৰ এজেন্সিয়ে 1986 চনত হত্যা কৰে খালিদ আহমদ নাজাৰক। এনেধৰণে চলিছিল 1972 চনৰ পৰা 1988 চনলৈকে এই অপাৰেশ্যন। এই অপাৰেশ্যনটোৰ নাম দিছিল ৰেথ অফ গড। ৰেথ অফ গড মানে হ'ল ভগৱানৰ ক্ৰোধ। এই 16 বছৰৰ যি এই অপাৰেশ্যন চলিছিল এই অপাৰেশ্যনত মাছাদ এজেন্সিয়ে হত্যা কৰিছিল প্ৰত্যেকজন সদস্যক যি সদস্য এই সন্ত্ৰাসবাদী সংগঠন POLৰ লগত জড়িত হৈ আছিল। আশা কৰোঁ আপোনালোকে এই ইনফৰমেশ্যনখিনি ভাল পালে। যদি ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি মোক জনাব আপোনালোকে ভিডিঅ'টো চাই কেনে পালে বা আপোনালোকে ইজৰাইলৰ অন্য কিছুমান অপাৰেশ্যনৰ বিষয়ে জানিব বিচাৰে নেকি। যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন অন কৰি ল'ব। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।